হেল্ল' নমস্কাৰ। মই সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই বাঁহৰ চুঙা পিঠাৰ সলনি গিলাচত ভৰাই বনাইছোঁ চুঙা পিঠা বুলি। বাঁহৰ দাম বহুত হৈছে, সেইকাৰণে মই গিলাচতে বনাইছোঁ। এয়া গিলাচ চুঙা পিঠা মই আপোনালোকক দেখুৱাইছোঁ। বৰা চাউলৰ সৈতে মই গিলাচত ভৰাই বনাইছোঁ, বাঁহত পোৰা নাই মই। এয়া মোৰ গিলাচ চুঙা পিঠা। আপোনালোকেও যদি গিলাচত বনাই চুঙা পিঠা বনাব ইচ্ছা কৰে, এনেকৈ বনাব পাৰে। বাঁহৰ চুঙা পিঠাতকৈ গিলাচ চুঙা পিঠাটো অতি সহজ আৰু খাবলৈও ভাল, গতিকে আপোনালোকে বনাব। আৰু বনালোঁ, আপোনালোকেও বনাব। এইখিনি এতিয়া দৈ, ভোগালী বিহুৰ কাৰণে পিছদিনা যে খায়, এইখিনি দৈ, চিৰা, খাজা, গুৰ মিঠৈ, তিলৰ লাডু, পিঠাগুড়িৰ লাডু, আৰু এয়া হৈছে নাৰিকলৰ লাডু। এইটো ভুজিয়া নাৰিকল দি বনাইছোঁ। যেনে তিলৰ পিঠাই যি বনায়, তিলৰ পিঠাৰ সলনি মই ভুজিয়া বনাইছোঁ। সহজ কামেই কৰিছোঁ মই, গতিকে আপোনালোকেও এনেকৈ বনাব চেষ্টা কৰিব আৰু বনায়েই আপোনালোকে